গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু মাই নিউ ব্লগ। পূৰা ৰেডি, ৰাতিপুৱা এতিয়া বাজে 7টা। আমি উঠিব লাগিছিল 6টাত। আমি গাড়ী বুকিং কৰি থৈছিলোঁ নেপাল যোৱাৰ কাৰণে। নেপাল পানী টেংকি যাম। পানী টেংকিৰ পৰা নেপাল মানে পানী টেংকি মানে ইণ্ডিয়াত পৰে, সেইটো বৰ্ডাৰটোৰ নামে হ'ল পানী টেংকি। তো আমি পানী টেংকি যাম। আৰু ৰেডি দেখিছে একদম চব অ'কে আছে। বাছ চলো, এতিয়া গাড়ী আহিব। আমি মোবাইলটো চাৰ্জত লগাই থৈছোঁ বৰ্তমান, চবেই চাৰ্জত লগাইছে দেখিছে। বাট গাড়ী আহিব, অহাৰ লগে লগে আমি যাম ওলাই আৰু মস্ত একেবাৰে গৈ আপোনালোক দেখাই আছোঁ পানী টেংকিৰ পৰা কেনেকৈ আপোনালোকে নেপাললৈ যাব, কি কি দৰকাৰ, বৰ্ডাৰটো কেনেকুৱা। চলো মিলতে হে। তো পূৰা একদম বেগ চেগ লৈ ওলালোঁ। চলো দেৰি কৰি লাভ নাই, তলত বিল দিব লাগিব। ভাত বিল চিল দিলোঁ 660 টকা, 4জনৰ ভাত, পানী চানী আছিল কিবা কিবি, সেইটো বেলেগ কথা, বহুত কমত হৈছে। তো গাড়ী আহি গ'ল আৰু গাড়ীত চব ভৰাই ল'লোঁ। তো গাড়ীত বহিলোঁ, পূৰা বহি একদম এতিয়া বৰষুণ কি ক'ব আৰু, চাৰিওফালে বৰষুণ। এতিয়া চাহ খাই লওঁ ফাৰ্ষ্ট। তো টাটা শিলিগুৰি, বাই বাই। এণ্ড এতিয়া গৈ আছোঁ আমি পানী টেংকি। তো পানী টেংকিৰ পৰা ডাইৰেক্ট যাম নেপালৰ ভিতৰত। চলো। তো শিলিগুৰি টাউনৰ পৰা পানী টেংকিলৈকে 35 কিলোমিটাৰ। আৰু আমি এখন গাড়ী ভাড়া কৰি লৈছোঁ 1000 টকা ভাড়া। আমি 4জন আছোঁ কাৰণে আমি গাড়ী ভাড়া কৰি লৈছোঁ। আৰু যদি আপোনালোকে ছিংগল থাকে, আপুনি বাছত গুচি যাব, মাত্ৰ 150 টকা ভাড়া লয়। এনেকুৱা আৰু মজা আৰু বাছ যাব আৰু ধুনীয়াকৈ নেপাল সোমাই যাব। কিন্তু 4জন আছোঁ কাৰণে আমি গাড়ী ভাড়া কৰি ল'লোঁ। তো 35 কিলোমিটাৰ যাওঁ, এনজয় কৰোঁ। আৰু আপোনালোক দেখাই আছোঁ নেপালত বৰ্ডাৰত কি কি দৰকাৰ আৰু কেনেকৈ সোমাব লাগে। তাত চলক। এই ৰাস্তাখন দেখিছেনে, চব পানীৰ লগত লগাই লগাই বনাইছে একদম। পিছফালে চাওক পুৰা চাহ বাগান, চাহ বাগানৰ মাজে মাজে ৰাস্তা, দুয়োফালে চাহ বাগান আছে, মজাই বেলেগ তাৰমানে। চাহ খাই লওঁ, চলো চবেই আছোঁ। চলো চাহ খাই লওঁ ধুনীয়াকৈ দোকানত, তেতিয়া খাব লাগিব। আৰু পুৰি ল'লোঁ আৰু মজা টেষ্টি পুৰি বনাইছে, এনেকুৱা লাগিছে দেখাত। খাই লওঁ ৰ'ব, মোৰটো আহি গ'ল। চলো পুৰা একদম দবাই দিওঁ। পুৰি চুৰি খাৱা শেষ, এতিয়া ৰঙা চাহ দিছে। বস্তু দেখাইছোঁ আপোনালোকক, আমাৰ অসমৰ দমকলবিলাক কেনেকুৱা থাকে আৰু ইয়াৰে দমকলবিলাক চব দেখিছে। হেণ্ডেলটো থাকিব লাগিছিলে এইফালে, বা যোনফালে পানী ওলাই এইটো থাকিব লাগিছিলে এইফালে। তো চলো বহি লোৱা জলদি বহি লোৱা, দেৰি কৰি লাভ নাই। আৰু মোৰ স্পেচিয়েল চেণ্ডেল চাব, ৰিলেক্স। চলো এতিয়া পূৰা মস্ত পুৰি চুৰি খাই ল'লোঁ, ৰঙা চাহ, বঢ়িয়াকৈ যাওঁ পানী টেংকি। পাই গ'লোঁ আমি ৱেষ্ট বেংগলৰ বৰ্ডাৰ। এইটো চাই লওক। অঁ আচ্ছা, অ'কে। ভোটাৰ আইডি ওলাই ল'লোঁ। তো এইটো ইণ্ডিয়াৰে বৰ্ডাৰ হয়। আৰু আগত গৈ আমি নেপাল ইণ্ডিয়া বৰ্ডাৰ আৰু এটা পাম, এইটো মানে জাষ্ট চেকিং হয় আৰু ভেৰিফাই কৰি ল'লে ইয়াতে আমাক। অমৰ কেনেকুৱা লাগি আছে? চাল দা চাব এইফালে ৰাইট, ঠিক আছে, অ'কে। তো এইটোৱে হ'ল নেপাল, নেপাল বৰ্ডাৰ পাৰ কৰিলোঁ আমি। চেকিং হৈ গ'ল, মানে ভিডিঅ' কৰিব নোৱাৰে। পুৰা নেপাল সোমাই গ'লোঁ। ৱেলকাম টু নেপাল, ৱেলকাম টু নেপাল। নেপালত সোমাই আহিলোঁ আমি। এতিয়া কেনেকুৱা লাগে ভিতৰত গৈ, আৰু এ টু জেড দেখাম। ভোটাৰ আইডি অনলি জাষ্ট ফৰ ভোটাৰ আইডি, আধাৰ কাৰ্ড, ভোটাৰ আইডি আধাৰ কাৰ্ড দেখালে হৈ যায়। আৰু তো নেপালত সোমাই আহোঁতে টোটেল 5টা চেকিং হয়, এটা ইণ্ডিয়াৰ বৰ্ডাৰত আৰু বাকী নেপালৰ ভিতৰত 4টা চেকিং হয়। আৰু এই 4টা চেকিঙৰ পিছত ফাইনেলি ভিতৰলৈ সোমাই আহিলোঁ। কি ক'ম আৰু, মানে ভাল লাগে। চেকিংটো হ'বই আৰু, মানে আপোনাৰ দেশ বিদেশ কৰি দিছোঁ, দেশ আমি একদম চেঞ্জ কৰি দিছোঁ। ইণ্ডিয়াৰ পৰা আহি পালোঁ নেপাল, ভাবাই নাই যে এতিয়া বৰ্তমান আমি ইণ্ডিয়াৰ বাহিৰত আছোঁ। তো চেকিংটো অলপ হ'বই। তো এতিয়া যাম আমি ডাইৰেক্ট আপোনাৰ বিৰতামুৰৰ পিছত বিত্তামুৰ না, বিত্তামুৰ যাম এতিয়া। তাৰপিছতে অলপ কাম আছে, কামখিনি কৰি আৰু মজাকৈ দেখাই আছোঁ। চাই দিয়ক খালি, মজা লাগিব, চিৰিয়াছলি কৈছোঁ। নেপালত অহাৰ লগে লগে ভাল ডাঙৰ এটা মানে সমস্যাত পৰি গৈছোঁ। ফাৰ্ষ্ট কথা, অহাৰ লগে লগে নেটৱৰ্ক গুচি গ'ল মোবাইলৰ। আৰু ছেকেণ্ড কথা, আমি চিম বিচাৰি আছোঁ, এনচেল কিবা চেল বহুত চিম আছে, কিন্তু নেপালী বোলে ডকুমেণ্টছ লাগে। নেপালৰ ডকুমেণ্টছ আমি ক'ৰ পৰা দিম? হা, এইটো কথা হ'ল নেকি? কিবা এটা মাথা মাৰিব লাগিব। আমাৰ যে চিমৰ যে মিনি ছাৰ্ভিচ কিবা কিবি থাকে, তেনেকৈ ইয়াতেওতো থাকিব ন। তো সেইবিলাকত গ'লে হয়তো দিব পাৰে বুলি কৈছে আমাৰ। চলো সেইটোৱে কৰিম আৰু আজিৰ দিনটো ৰখি দিম আৰু, উপায় নাই, মাথা চাথা গৰম হৈ গৈছে। এতিয়া মেচি আই হস্পিটেলত আহিছোঁ। অকণমান
দাদাৰ অকণমান চকু দেখাব। এইটো মেচি আই হস্পিটেল, আৰু আপোনালোকে যদি আহে এই মেচি আই হস্পিটেলত দেখাব, বহুত জবৰদস্ত চকুৰ চিকিৎসা হয়। এইটোৱে হ'ল নেপালৰ বিখ্যাত আই হস্পিটেল, মেচি আই হস্পিটেল। আৰু ইণ্ডিয়াৰ পৰা আৰু বেলেগ জেগাৰ পৰা য'ৰ পৰাই নহওক যোনে চকু দেখাব আহে এইটো হস্পিটেলতে আহে। তো আমি ইয়াতে দাদাৰ চকু দেখাম বুলি ভাবিছোঁ, গৈ ধুনীয়াকৈ ভিতৰত সোমাই দেখাই আছোঁ। তো বলক। আজিকালি নেপালৰ কিবা বন্ধ আছে যে শনিবাৰ, তথাপিও চাওক দুনিয়াৰ মানুহ আৰু খোলা থাকিলে কিমান হ'ব ধৰিছে। কিমান টাইম লাগি ইয়াতে গম নাপাওঁ কি হয়। কেনেকুৱা লাগিছে? ভয় লাগিছে নেকি? চিম হ'ব। অহাৰ লগে লগে নেপালী মই কামুৰিছে, মাৰিলোঁ চালা। এইটো দেখিছে নেপালী মই। এতিয়া টিকেট লৈ ল'লোঁ, আৰু ডক্টৰজন বোলে 12টা বজাত চাব। তো আমি এতিয়া কি কৰিম ইমান টাইম? ইয়াতে ওচৰত হোটেল লৈ লওঁ, হোটেলত গৈ অকণমান ৰেষ্ট লওঁ, লোৱাৰ পিছত আৰামত ডক্টৰক দেখাই কিনে কি হয় কি নহয় ধৰক A to Z কম। তাৰপিছত চাম ক'ত যাওঁ নেপালত। ঠিক আছে, চলো। ধুনীয়াকৈ ৰুমত গৈ আছোঁ, অলপ খোজকাঢ়ি চাওঁ, জাগাখন চাওক না, মজা লাগিছে ন? জাগাটো মজা লাগিছে বোলো। আপুনি কি অসমত নেকি? হা, ক'ত ঘৰ? হে বিদেশত আপোন মানুহ, বিদেশত আপোন মানুহ। মই মানে কৈ আহি আছিলোঁ হা গাড়ীত, গৈ কিনে যদি অসমৰ মানুহ লগ পাওঁ মানে ইণ্ডিয়াত, কৈ দিওঁ আমি গৈ কিনে বিদেশত আপোন মানুহ। বঢ়িয়া, পুৰা মিলি গৈছে। আহিছোঁ ক'ৰ পৰা? অসমৰ গুৱাহাটীৰ পৰা, হয়নে? ক'ত থাকিম জানে? চাই লওক, গুৱাহাটী হোটেল। সোমাই আহিলোঁ, ৰুমটো চাওক, মচ্ছৰদানীটো চাওকচোন, আঁঠুৱাটো ভাল লাগিছে ডিজাইনটো, মজা হৈ আছে কণ্ডিশ্যন। আৰু বাথৰুম এইটো। তো দাদাই ৱাইফাইটো কানেক্ট কৰি দি আছে, আৰু চিম দুটা আনি দিব হয়নে? বাছ, এটা সজলৰ এটা মোৰ। বহুত প্ৰব্লেম হৈ আছে, তাৰমানে চিম লাগিব ইয়াতে। মোবাইল কি এইটো কেলকুলেটৰ হৈ আছে, বাকী একো নাই। ঠিক আছে, আমি অকণমান ফ্ৰেছ হৈ লওক, চাই থাকক। চলো। বঢ়িয়া বেলকনি আছে। এতিয়া কথা এটা হ'ল, তাৰমানে আমি দিছোঁ 500 টকা, আৰু ৰুমটোৰ দাম হ'ল 800 টকা। কেনেকৈ মানে নেপালত আমাৰ 100 টকাত 160 টকা দিয়ে। তো মজা। মোৰ হাতত কি আছে জানেনে? এনচেল চিম ল'লোঁ, দাদাজনে আনি দিলে। আৰু এইটো চিমত 200 টকা ৰিচাৰ্জ ভৰাব লাগিব, মাত্ৰ এসপ্তাহৰ কাৰণে। ইণ্ডিয়ান নিচিনা নহয় 199 ভৰাই 28 দিন। ভালকৈ চলাব লাগিব। হৈ গ'ল এনচেল। ৰুমৰ পৰা ওলালোঁ, এতিয়া হস্পিটেল গৈ আছোঁ। মানে হস্পিটেল 12টা বজাত মাতিছিল, 12টা বাজিলে। 12টা বাজিছে, এতিয়া যাওঁ হস্পিটেলত গৈ সজলে অলপ চকু দেখাব। কি কয় কি নকয় নাজানো। হোটেলটো লৈছোঁ, যদি আজি হৈ যায় তেতিয়াহ'লে আমি ইয়াৰ পৰা ডাইৰেক্ট আমি ভাত চাত খাই ওলাই দিম কাঠমাণ্ডুলৈকে। কিন্তু আজি হ'ব লাগে ন চলে? হা, হ'ব লাগে। হয়তো চকুটো চাইতে এনেকৈ ক'ব যে আপুনি 3 মাহ পিছত আকৌ এবাৰ দেখাই ল'ব, সেইটো ক'ব পাৰে। ভাল হ'ব সেইটো হ'লে। আৰু যদি হৈ যায় আজি, ইনশাল্লাহ একদম ডাইৰেক্ট যাম ইনশাল্লাহ কাঠমাণ্ডু। এতিয়া হস্পিটেল আহি পালোঁ। আমি গৌতম দা আৰু মই বাহিৰত বহি থাকিম, সজল দা যাব দেখাব হস্পিটেল। মজা, চলো যাওঁ। আৰামত বহি আছে, এচি ৰুম কথা ন? বঢ়িয়াকৈ চকু টকু দেখাই আহিলে। এতিয়া ঔষধ কি দিছে? দুটা আচ্ছা, আৰু কি কৈছে? চশমা দিছে নেকি? অঁ আচ্ছা, ঠিকে আছে। কেনেকুৱা এক্সপিৰিয়েঞ্চ নেপালৰ? বঢ়িয়া না? দাম বহুত কম না? দাম কিমান কৈছে? মোৰ 100 টকা, 280, 380 টকা গৈছে খালি মাত্ৰ। একদম ডক্টৰৰ ভিজিট ধৰি ঔষধে চকুধে 380 টকা গৈছে। চাওক নেপাল নাহিব কিয় মানুহে, আৰু ইমান ভাল চিকিৎসা। ঠিকে আছে বাৰু। এতিয়া আমি ৰুমত যাম, ৰুমত গৈ ভাত খাম। বেয়া ভোক লাগিছে, একদম পেটটো পূৰা কামুৰি আছে মোৰ। ৰুমত গৈ ভাতটো খাই ডাইৰেক্ট যাম চাগে কাঠমাণ্ডু। চিয়ৰ নহয়, কৈ আছোঁ। নেপালী ছাগলী ইমান ডাঙৰ। এই চিম যে লৈছিলোঁ, চিমৰ পইচা ঘূৰাই দিছে। চাওক এইটো 300 টকা ঘূৰাইছে, 100 টকাকৈ। এতিয়া ৰুমত যাওঁ, ভাত চাত অৰ্ডাৰ দিলোঁ, ভাত চাত লৈ ৰুমত যাম। ভাত আনি দিব ৰুমত। আমাৰ খোলাই আছে। নেপালৰ পৰা যদি ইণ্ডিয়াত ফোন কৰে কেনেকৈ কৰিব? ইয়াতে ফাৰ্ষ্টত +91 মাৰিব লাগিব। ৰুমত আহিলোঁ, অহাৰ লগে লগে চেণ্ডেল মস্ত খুলি থ'লোঁ। খুলি থোৱাৰ লগে লগে অমৰে কি কাম কৰিছে চাওক। মোৰ ইয়াতে এটা চেণ্ডেল আৰু এটা কটাই চাওক। ই ওপৰৰ পৰা কিমান ডাঙৰ দেখা পাই চাওক, 11 নম্বৰ চেণ্ডেল না। এটা কথা এটা হৈ গ'ল বহুত ডাঙৰ। আহি পাইছোঁ নেপাল, আহি পোৱাৰ লগে টাইমটো চেঞ্জ হৈ গৈছে।
এটা মোবাইলত হৈ আছে 3:07, এটা মোবাইলত হৈ আছে 2:53 দেখিছে নে নাজানো বাট সিৰিয়াসলি কৈছে এটা চাই লওক কি কথা তাৰ মানে 2:53 আৰু মোৰ এই মোবাইলটো যোনটো ভিডিঅ' কৰি আছে এইটো হ'ল 3:07 কেনেকুৱা কথা এইটো নাজানো কেনেকৈ হ'ল বাট হৈ গৈছে আৰু হে আমাৰ ওকে ওকে হৰিছ আজি মোৰ কি কৰিছে চেণ্ডেলেৰে তলত চলো 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 গাড়ী আহি গৈছে অলৰেডি আমি যাম কাঠমাণ্ডু তো বহুত ভাল লাগিল আৰু কাঠমাণ্ডু যাম এতিয়া ৰাতিপুৱাহে পাম এতিয়া বাজিছে 3:10 মান হ'ল ৰাতিপুৱা পাম তো কেনেকুৱা কি ধৰণৰ চব বস্তু আপোনালোকে দেখাই আছো কিমান টকাৰ টিকেট সব বলক লেটছ গো